OPS हमको चाहिए नहीं चाहिए गोदान पेन्सन खान्थिखौ बोखारना गोजाम पेन्सन खान्थिखौ लाफिननांगौनि थाखाय दुलाराय आसाम नाङै दिनै खामानि मावै सोमावसारनाय हाबाफारि लादों। बेबादिनो सिमला आन्चलिक कमिटियाबो गोदान पेन्सन खान्थिखौ बोखारना गोजाम पेन्सन खान्थिखौ फसंथाफिननांगौनि दाबि दैखांदों। बाक्सा जिल्ला बेन्दोंनि सिमला पुलिस थानानि सिङाव थानाय कक्लाबारि जौसिन फरायसालिनि लांगोनायाव कक्लाबारि जौसिन फरायसालि आरो कक्लाबारि हिनजावसा गोजौ फरायसालिनि फोरोंगिरिफोरा गोदान पेन्सन खान्थिखौ बोखारना गोजाम पेन्सन खान्थिखौ लाफिननांगौनि दाबि जथायै खुद्रिसारदों। আজি 10 ফেব্ৰুৱাৰী 2023 ইং চনত অল আসাম গভৰ্ণমেণ্ট NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ আহ্বানক্ৰমে আজি আমি বাক্সা জিলাৰ চিমলাত কক্লাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কক্লাবাৰী গাৰ্লছ হাইস্কুলৰ আমি কৰ্মচাৰীসকলে কৰ্মবিৰতি অনুষ্ঠান আমি আজি ৰূপায়ণ কৰিছোঁ। আমাক বিশেষভাৱে 2005 চনৰ পিছত আমি সংস্থাপন গ্ৰহণ কৰা আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি পুৰণি পেঞ্চন নীতি তাক বহাল নাৰাখি পেলাই যি নতুন পেঞ্চন নীতি আমাৰ ওপৰত জাপি দিলে ই আমাৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে অতি বিপদ কঢ়িয়াই আনিছে। আমাৰ ভৱিষ্যত এতিয়া সংকটপূৰ্ণ অৱস্থাত আহি পৰিছে। আমি ইমান বছৰ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পিছত আমি অৱসৰকালীন যেতিয়া কোনো ধৰণৰ বিশাল ধনৰাশিৰ আমি যিখিনি আমাৰ প্ৰয়োজনীয় ধনৰাশিখিনিৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয় তেতিয়া আমাৰ কিমানখিনি সমস্যাৰ সৃষ্টি হয় এইটো হয়তো চৰকাৰে বুজি চোৱা নাই। আজিৰ তাৰিখত এই কৰ্মবিৰতিৰ জৰিয়তে আমি গোটেই সদৌ অসম ভিত্তিত আমি আমাৰ চৰকাৰক আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ এই যি NPS কৰ্মচাৰীসকলক তেওঁলোকক পুনৰবাৰ যি অল্ড পেঞ্চন স্কিম OPS এই ব্যৱস্থালৈ যাতে নি দিয়ে আৰু আমাৰ এই যি দীৰ্ঘকালীন নিষ্ঠাবান আমাৰ এই যি আমাৰ সেৱা এই সেৱাক তেওঁলোকে এটা স্বীকৃতি প্ৰদান কৰিব।